নমস্কাৰ উভতি আহিছো খবৰৰ মাজলৈ সামগ্ৰী আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰা প্ৰতিবাদ থলীত আবদ্ধ কৰিলে বহু সংখ্যক ডাম্পাৰ মাত্ৰাধিক শিল ভৰ্তি ডাম্পাৰৰ দৌৰাত্মৰ বাবে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বহু কেইটা পথ বিধ্বস্ত হৈ থকাৰ অভিযোগ সৰু বৰ বহু কেইটা দুৰ্ঘটনা হোৱাৰ পিছতো পথকেইটাৰ মেৰামতিৰ বাবে ভূক্ষেপ নাই প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী কুৱাৰী ক্ৰেচাৰ আৰু ডাম্পাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্বি আংলং বন বিভাগৰ বিৰুদ্ধে ক্ষোভ আচ্ছাৰ মন্ত্ৰী কেশৱ মহন্তৰ চৰম অনিহাৰ বিপৰীতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে অন্যথা অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী আচ্ছাৰ নেতৃত্বই নগাঁও জিলাৰ উদ্যোগত আৰু আগামীটো সহযোগত আজি আমি আমলখিত কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যিহেতুকে এই আমলখি অঞ্জুক পানীৰ পৰা যি আমনি লৈ যোৱা পথটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে আৰু ইয়াৰ বিশেষ একমাত্ৰ কাৰণ যে আজি যিটো ৰাস্তাৰ মানে পৰিমাণ যিটো থাকিব লাগে সেইটো নাই আৰু ইয়াৰ লগতে যিটো ডাম্পাৰে মাল কঢ়িয়াই নিয়ে 8 টন য'ত ল'ব লাগে তাত 20 টন 25 টন লৈ গৈ আছে তাৰ ফলত আজিৰ এই পথটোৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা আছে তাৰ ফলত আজি আমাৰ যি জনসাধাৰণৰ মানে যি চলাচল কৰাটো মানে ভয় হৈ গৈছে যেহেতুকে আমি কেইবাবাৰো দেখিছোঁ আগতেও এনেকুৱা ঘটনা হৈ গৈছে যে আমাৰ দুটা মানে মানুহ দুৰ্ঘটনাত নিহত হৈছে গতিকে আমি গড়কাপ্তানি বিভাগ হোক আমি প্ৰশাসন বিভাগকো জনাইছোঁ আৰু বন বিভাগকো জনাইছোঁ যে এই যি আমাৰ বেয়া হৈ থকা পথসমূহ অতি সোনকালে মানে মেৰামতি কৰিব লাগে কিন্তু তেখেতসকলে মোৰ এনেকুৱা লাগিছে যে কাণত মানে তেল দি হৈ আছে যেন লাগে যেহেতুকে আমি বাৰম্বাৰ এইটো পথৰ কাৰণে আমি স্মাৰক পত্ৰ দিছোঁ চৰকাৰৰ ঘৰতো দিছোঁ কিন্তু তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আজি চাওক এটা দুখৰ কথা যিটো অঞ্জুক পানীৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী যেতিয়া ওলাই আহে কলেজলৈ সামগুৰিত যাব বা কলিয়াবৰ কলেজ যাব আহোঁতে যি অৱস্থা হয় মানে এনেকুৱা লাগে যে দেখি কাম কৰা যেনহে লাগে কলেজ যোৱা ছাত্ৰ ছাত্ৰীৰ নিচিনা নালাগে কাম কৰি অহা যেন লাগে যিটো ধূলি মাকতি হয় একেবাৰে লেতেৰা হৈ পৰিণত হৈ যায় গতিকে আমি এটা কথা জনাব বিচাৰোঁ যে যিজনে ইয়াত RS গান্ধীৰ যিজন হেৰি আছে যি মানে মালিক তেখেতৰ ব্যক্তিগত মুনাফা আদায়ৰ কাৰণে আজি লাগিছে এইটো ৰাজহুৱা যি ৰাস্তা পদূলি নষ্ট কৰি পেলাইছে তেখেতে ব্যক্তিগত মুনাফাৰ কাৰণে লাগি আছে আৰু তাৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা আমি প্ৰশাসন বিভাগে হওক বা বন বিভাগে হওক একো লোৱা নাই গতিকে আমি অসম চৰকাৰ স্বাস্থ্য মন্ত্ৰী অসম চৰকাৰ যিজন আমাৰ মুখ্যমন্ত্ৰীক আমি অসম ছাত্ৰ হিচাপে আমি আহ্বান জনাওঁ যাতে ইয়াৰ ওপৰত এটা তদন্ত কৰক ইনকুৱাৰী কৰি যাতে ভাল এটা ব্যৱস্থা লৈ আমাৰ এই ৰাস্তাখনৰ মেৰামতি কৰক এয়ে আমি চৰকাৰ ৰাস্তা মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট যি কৰ্তৃপক্ষ আছে তেনেকুৱাতো আপোনালোকে সময় বান্ধি দিছে নেকি বা যদি আপোনালোকে কিমান দিনৰ ভিতৰত কৰিব আমিতো কেইবা পাৰোঁ আমি প্ৰশাসন বিভাগক স্মাৰক পত্ৰ দিছিলোঁ সময় বান্ধিছোঁ কিন্তু সেই সময় উকলি যোৱাৰ উপৰিও আজিলৈকে একো ব্যৱস্থা আমি গ্ৰহণ দেখা নাপালোঁ গতিকে আমি ধিক্কাৰ দিছোঁ প্ৰশাসন বিভাগকো ধিক্কাৰ দিছোঁ বন বিভাগ লগতে গড়কাপ্তানি বিভাগকো আমি ধিক্কাৰ দিছোঁ সেইকাৰণে আজি আমি অসমৰ মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছোঁ তেখেতে ইয়াৰ ওপৰত এটি বৃহৎ ব্যৱস্থা লয় যাতে এই ৰাস্তা পদূলিসমূহ ঠিক কৰি দিব লাগে যদি আপোনালোকৰ দাবী মানি নলয় তেনেহ'লে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম মধ্য অসম নগাঁৱত বিভিন্ন সুবিধাৰ সৈতে আৰম্ভ হৈছে RD অটোজন হোণ্ডা ডিলাৰ RD মটৰ্ছৰ অন্য এক সংযোজন RD অটোজন হোণ্ডা ডিলাৰত আপুনি একেলগে পাব সেলছ সাৰ্ভিস স্পেয়াৰ ইন্সুৰেন্সৰ বিশেষ সুবিধা তদুপৰি কম টকাৰ ডাউন পেমেন্ট আৰু লো ইন্টাৰেষ্টৰ সুবিধা অকল সিমানেই নহয় শাৰদীয় পূজা উপলক্ষে অক্টোবৰ মাহত আপুনি বাইক বা স্কুটি ক্ৰয় কৰিলে পাব আকৰ্ষণীয় পুৰস্কাৰ ইয়াৰ উপৰি সাৰ্ভিসিঙত ডিসেম্বৰ মাহলৈকে আছে 100% ৰেহাই 5% স্পেয়াৰ পাৰ্টছত ৰেহাইৰ ব্যৱস্থা গতিকে পলম কিয় কৰিছে আজিয়ে যাওক RD অটোজন হোণ্ডা ডিলাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ দুচকীয়া বাহন আমাৰ ঠিকনা ডিমৰুগুৰি নিয়াৰ কালী মন্দিৰ আমাৰ যোগাযোগ নম্বৰ 6001998531 9613061979 9864074219 ইমেইল ID mail.rdautojon@gmail.com